মই তোৰ মাৰ হয়। এয়া তোৰ কি হৈ গ'ল শুন। মা তই নাকান্দিবিচোন। তই কান্দিলে মোৰ বৰ দুখ লাগে। ৰূপম, মই মাক সকলো কৈ পেলালো। এই চব মিছা কৈছে। তোৰ একো হ'ব নোৱাৰে শুন। মোৰ বিশ্বাস নহয়, ই মিছা কৈছে। সকলো মৰিচিকা মা, কি সঁচা কি মিছা সকলো মৰিচিকা। অ' মা যাওঁ দেই। ই ৰূপম বৰা, অতি সহজ সৰল। বন্ধু বুলিবলৈ তাৰ খুব কমেই। ঘৰৰ পৰা কলেজ, কলেজৰ পৰা ঘৰ, এয়াই তাৰ দৈনিক ৰুটিন। সেউজীয়া হৃদয়, সেউজীয়া মন, মৰিচিকা যেন লগা সপোনবোৰ বুকুত বান্ধি সি এই যাত্ৰা সদায় আৰম্ভ কৰে। প্ৰতিটো দিন তাৰ বাবে এটি এটি নতুন গীত, নতুন সুৰ। দুদিনীয়া জীৱন কিন্তু যুগমীয়া যৌৱন। ইয়েই ৰূপম। বিপ্লৱ ঋকি আৰু ভদ্ৰ, কলেজৰ লোকেল দাদা। না কাৰোবাৰ কথা শুনে, না কাৰোবাক ঘেণ্টা খাতিৰ কৰে। আৰে ভাই, এটাক ভয় কৰিলে 10টা আহিব, এটাক মাৰিম 10টা পলাব। পঢ়া শুনাত বেয়া হ'ল কি হ'ল, ছোৱালী জোকৰ আৰু বদমাচি সদায় 100ৰ ভিতৰত 1ই পায়। এইয়া ৰকষ্টাৰ ৰাজদীপ বৰুৱা, পঢ়ুম শ্ৰেণী। ইয়াৰ বাইকখনৰ পাছৰ চিটটো কেতিয়াও খালী হৈ নাহে। অৱশ্যে মিছাকৈ নকওঁ, গান ই যথেষ্ট ভাল গায়। কলেজতো গানৰ বাবে বেষ্ট ফেমাছ, আৰু সেইবাবেইতো ছোৱালীবোৰো তাৰ কাৰণে পদ্য ফিদা। অভিমান ভৰা দুচকু, মৰম লগা নাকটো যেন কিবা এটা ক'ব খুজি ক'ব পৰা নাই। সেয়াই মৌচুমী শৰ্মা, কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী, ৰকষ্টাৰ ৰাজদীপৰ প্ৰেয়সী। ক্লাছ ষ্টাৰ্ট হ'বলৈ এতিয়াও 5 মিনিট বাকী আছে। এটা কাম কৰাচোন, তাই ক্লাছৰুমতে থৈ আহাগে যোৱা। ঠিকেইতো, 1 মিনিট ৰ'বা হা, মই তাইক থৈ আহিছোঁ। ৰাজ, তুমি মোক লৈ অলপো চিৰিয়াছ নহয় ন? ইমান খং নে? ধেমালিহে কৰিছোঁ। মই কি তোমাৰ লগত ধেমালিও কৰিব নোৱাৰিম নেকি? প্ৰিয়াক উঠাই আনিবলৈ তোমাৰ কি দৰকাৰ হা? আৰে কলেজলৈ আহোঁতে বাটতে তাইক লগ পালোঁ, উঠাই আনিলোঁ, তাতেনো কি ডাঙৰ কথাটো হ'ল? সেইকাৰণে তুমি ফোনটো ৰিচিভ কৰা নাই ন? কি তুমি ফোন কৰিছিলা নেকি? বাইক চলাই আছিলোঁ যে গমেই নাপালোঁ। পণ্ডিতলৈ চা। তাক চলা এদিন ডিঙিটো এনেকুৱাকৈ মহাৰিম নহয়, লাইফ টাইম সি গান কি কথা ক'ব নোৱাৰিব। তাক দেখিলে টেমা চুটি যায় বুজিছ। তাৰ এই পপুলাৰিটিটোৰ কাৰণে ন, তাক হাত তুলিব নোৱাৰি। কি হ'ব আৰু মোবাইল চা। কি হ'ল, কিবা জেং নিবি? চালা মৰমে আকৌ বেকআপ দিলে বে। 17 বাৰ ব্ৰেকআপ। এই নাখাওঁ, খালে মাল খাম বৈ। মাল খাবি? মাল খাবি নেকি? বুকুত কি কোলাহল, কি মোৰ আবেগ কেনেকৈ বুজাম তোমাক পোৱাৰ হেঁপাহত, বাৰে বাৰে নিজক হেৰুৱাম। দূৰে দূৰে কিয় আজি
ঐ বন্ধু প্ৰেম নি নাই অ' চাইছোহে। ল'ৰাই প্ৰথম চায়েই তাৰপিছতে এট্ৰেকশ্যন হয়নে? তাৰপিছত ইনজেকশ্যন মানে আৰে ইনজেকশ্যন মানে তোৰ দিলত ইনজেকশ্যন। ধেত ব'ল ব'ল ব'ল। বুকুত কি কোলাহল, কি মোৰ আবেগ কেনেকৈ বুজাম। Sorry কি Don't be shit I am always with you আৰে তোৰ মাইকী মানে মোৰ মাইকী আৰে তোক ঠগিছে মানে মোক ঠগিছে ন অবে দোস্ত আমি তাক সোধাই নেৰো বুজিছ তই পাৰ্মিশ্যন দে মই তাই ঘৰত গৈ অপেন চেলেঞ্জ দিম ৱাল হেভি ফাইট হ'ব বুজিছ সিও ফাইট কৰে তাকো ছোৱালীৰ লগত বে তাইছিলে বেউনা হৈ চন্দ্ৰক ঠগিছে মোৰে ভুল মই চন্দ্ৰ হৈ বাউনালৈ হাত নমাইছোঁ চা ভাই দুখ নকৰিবি দেই দুখ কাৰ নাই প্ৰকাণ্ড হাতী এটা যিমান দুখ সৰু পৰুৱা এটা সিমানেই দুখ দুখ সৰ্বত্ৰ বিৰাজমান বুজিছ সৰ্বম দুখম চুপ্তাগো মিষ্টাৰ ফিলচফি এতিয়া কচোন মালৰ দোকানৰ পইচা কোনে দিব ছেকেণ্ড দেই মোৰ মানে ফোন এটা আহিছে এইটো টাইমতে কিন্তু ঠিক ফোনটো আহে গাহৰি এগিলা দি গিলিবি এতিয়া বাঁহটোতো মোৰ ওপৰতে পৰিব ন কি ৰকষ্টাৰ খুব টায়াৰ্ডাই নেকি মানে নহয় মানে গান বাজনা কৰি থকা মানুহটো তাতে ষ্টাৰ নে কি বোলে তই তেনেকুৱা মানুহবোৰ টাইমবোৰ কম যে তহঁতে কি ক'ব বিচাৰিছ ঐ বুজা নাই এই কলেজত টাৱাৰটো অলপ কমাই চলিবি এই ষ্টাৰ বাহিৰত দেখাবি হয়নে এই কলেজখনত আমি কেতিয়াই ৰজা বুজিলি তাৰ মানে তহঁতি ভয় দেখাইছ যদি ভয় খাইছে তোৰ কাৰণে ভাল যদি ভয় খোৱা নাই তেনেহ'লে পাছত গম পাবি নহ'লে কি কৰিবি বুজা নাই তোৰ এই শৰীৰত যে 200 ছডাল হাড় আছে তাৰ ছডাল ভাঙিম আৰু 200ডাল গুৰি কৰি চিনচাপ নোহোৱা কৰি পেলাম বুজিলি বহুত শুনিছোঁ এনেকুৱা ধমকি তহঁতৰ নিচিনা ফকটীয়া গুণ্ডাই মোৰ চোৰ ছাইডত ৰাজ বুলি চিঞৰি জঁপিয়াই ফুৰে তেনেকুৱা ফকটীয়া গুণ্ডা আমি নহয় বুজিলি ঐ বিপ্লৱ ঐ বিপ্লৱ এই ৰাজদ্বীপৰ লেভেলটো অলপ বেছি হৈছে তই মন কৰিছ না বাৰু মই তাক চাই আছো অলপ দিনৰ পৰা তাৰ কলেজখনত টাৱাৰটো বেছি হৈ গৈছে কি কৰা যায় বে কিবা প্লেন এটা কৰিব লাগে বুজিছ উঠাই দিওঁ নি তাক উঠাই দিব পাৰি নে কি ক উঠাবলৈ গ'লে আমি তিনিটা সন্মুখত আহি যাব লাগিব আমি এটা প্লেন কৰিব লাগিব যিটোৰ দ্বাৰা আমি তিনিটা সন্মুখত ওলাই নপৰোঁ ঐ মই এটা প্লেন ভাবিছোঁ কেনেকুৱা পালি ঐ দোস্ত কি নাম বে তোৰ কলেজত পাই থাকোঁ চিনাকি হ'ব পাৰে মই ৰূপম তোমালোকৰ এয়া ৰেকি হেল্ল' মই ভদ্ৰ আৰু এয়া আমাৰ বিপ্লৱ আমি কিন্তু তোৰ কথা চব গম পাওঁ দোস্ত মোৰ কথা আৰু কি কি গম পোৱা আৰে প্যাৰ মোৰ লগত পুৰা চলি আছে ন কি
তোমালোকে কেনেকৈ গম পালা? আৰে দোস্ত কিহৰ তুমি বে তই কনা তই আৰু কি? আৰে মই তোৰ কথা নিজে গাই ফুৰে ন ময়ে গাই তো কি গাই ফুৰেনো? এটা কথা ৰূপম, আমি তাইৰ চকু দেখিলেই গম পাওঁ তাই যে তোক বম লাইক কৰে। কিন্তু চা দোষ, ছোৱালী পতটো ইমান ইজি নহয়। টিপছ লাগিব, টিপছ। সেই টিপছ তোক আমি দিম। কিন্তু মই আৰে কোনো কিন্তু নাই দোস্তৰ মাজত কিহৰ লোক থাক ল কেবি ল নাই নাই মই নাখাওঁ এইবিলাক। আৰে খা না ইয়াৰ। ঐ বৈ ফুৰি আহোঁ বৈ। আজি তহঁতি যা, মই নাযাওঁ। আৰে বল না। মোৰ ঘৰলৈ যাবলৈ দেৰি হ'ব। যাবি ৰ, বহুত টাইম আছে। ঐ ভাই তই ডান্স কৰ নেকি? নাই নকৰোঁ, সৰুতে কৰিছিলোঁ, এতিয়া নকৰোঁ। তই গান গাৱ নেকি তই? নাই নাগাওঁ। কিন্তু তহঁতে এইবিলাক মোক কিয় সুধি আছ? তেনেহ'লে ছোৱালী পতাবলৈ এটাই ৰাস্তা আছে বুজিছ, স্মাৰ্টনেছ নে কি কৰ কি? ৰাইট ভদ্ৰ। চিগেটটো দে। কিন্তু কাৰোবাক ভাল পাবলৈ এইবিলাকৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। ঐ বিপ্লৱ মান ল। ঐ ভদ্ৰ ল। এদিন তোৰ মুখৰ আগৰ পৰা যেতিয়া তাইক বেলেগে থপিয়াই লৈ যাব, তোৰ এইবোৰ ডাইৰেক্ট ফফু হৈ যাব, বুজিলি? তেতিয়া মোৰ ভাল পোৱা জীয়াই থাকিব, সি ত্যাগ হৈ জীয়াই থাকিব। তেনেকৈ নহ'ব দেই, বি মডাৰ্ণ। তই মদ ভাং চিগেট কি খাৱ ক? নাই নাখাওঁ সেইবিলাক। তইচোন বিৰাট বৰিং। ছোৱালীহঁতে স্মাৰ্টনেছ বিচাৰে, মডাৰ্ণ বিচাৰে। ঐ ৰিকি, ইয়াকো পেকটা উঠাই দে। ঐ ল। তহঁতি মানে মোক এইবিলাক খুৱাবলৈ এলাই নিছে। আৰে ল না ইয়াৰ। আৰে পাগল, দোস্তক তেনে আকৌ। আৰে তোৰ ফূৰ্তিত এনজয় কৰিছোঁ, তাই তোক ভাল পায়। মই যাওঁ, মোৰ ঘৰত কাম আছে। এই ৰ না ইয়াৰ, এপেক খাই আমাক খোজ কৰি যা। আৰে ৰ না ইয়াৰ, তোক বহুত কথা ক'ব আছে অ', বহু হিষ্ট্ৰী অফ লাইফ। কিন্তু তোৰ জানিবৰ মন নাযায়নে? ইমান হাঁহি ফূৰ্তি কৰি থকা ছোৱালী এজনীৰ মাজত যে ইমান তেজেদি সোমাই আছে। মোৰ তেজেদি? আৰে দস্তি ল না এপেক। আৰে আমিও খাওঁ তইও খা, লেটছ এনজয় ইয়াৰ। ল এপেক ল আমাৰ লগত। ল। হেল্ল' হেল্ল' ভাৰ্গৱ, ক ৰূপম তোৰ ৰুমত আছে নেকি? নাই তো কিয়? এ নহয় অ', ই চালা নিজে মাতি এতিয়া ঘৰত নাই। ইপিনে আকৌ চিকেন খুৱাই মোক। বাদ দে থ, ঘৰ সোধা ভাতখিনিকে চিকেন বুলি গিলি থবি আ। হ'ব দে। ক'ত যাব পাৰে? বাকী কেইদিনটো ঘৰতে থাকি। আজিৰ ক্লাছটো ইমান বৰিং আছিলে, ছাৰে বৰ কৰি দিলে। শুনচোন, মোক ঘৰত চাবলৈ ল'ৰা আহিছে। তেন্তে বিয়া এখন খাম মানে। কিন্তু মোৰ ল'ৰাটো পচন্দ নাই। কেলে? বহুত শকত। সেইটোনো কি ডাঙৰ কথা? জিম যাব কবি, আকৌ ছিক্স পেক দেখিবি। কিন্তু সৰুতে ভাবিছিলো মোৰ সপোনৰ ৰাজকুমাৰজন আহিব, মোক মৰম কৰিব, আমি দুই একেলগে বিয়া পাতিম, বিউটিফুল লাইফ। ঐ কি ভাবি আছো তই? এতিয়া নবিতা চিজুকা খেলা সপোন থ, দুদিনৰ পিছত এখন ঘৰৰ দায়িত্ব হ'ব। তইতো ৰকষ্টাৰৰ ঘৰলৈ হৈ যাবি। দিনে ৰাতি গানেই গান, কিমান যে ভাল লাগিব। তই যদি গান শুনি ইমানেই ভাল পাওঁ, তেনেহ'লে গান গোৱা ল'ৰা এটা দি বিচাৰি ল। মই গীতৰ মাত শুনিহে ভাল পাওঁ। তাৰমানে আহ বল। ই লাজ কৰিছে চালা, লাজ কৰিছে। ইমান লাজ কৰে। ঐ ৰিকি, চিকেন এটা জ্বলা। ঐ চিগেট এটা দে। এ ভদ্ৰ চিগেট এটা দে। ল এনি টাইম খালি ইয়াৰ গান গান। ঐ ৰূপম, টেনশ্যন নলবি বুজিছ। চিগাৰেটটো খাই দে। নাখাওঁ। আৰে কি নেখাওঁ? ঐ ৰিকি,
ইয়াক শিকাই ঐ ৰূপম হ'ব দে আৰে বাবা আপোন আছেতো মই শিকাই দিম ন এনেকে টানিবি আৰু এনেকে এৰিবি ঠিক আছে ল বঢ়িয়া try কৰ। পাৰিবি পাৰিবি ল বঢ়িয়া তোৰ কি হৈছে মোৰ অঁ কি হৈছেনো তাকেইতো কালিও কলেজ অহা নাই তই হ'লে গ'লেও মানুহটো লগ নাপাওঁ যাওঁ ক'লেনো কলেজ চলেজ নাহ যে তই এনেই ওলাই যাওঁ কালি গাটো ভাল নাছিলে আমাক খবৰ এটাতো দিব পাৰ পাহৰিয়ে থাকিলোঁ এনেকুৱা লাগিছে যেন তই আমাৰ পৰা পলাই ফুৰিছ পিছে ইনজেকশ্যনৰ কি খবৰ ইনজেকশ্যন তাই হাঁহিলে বুকুখনে কিবা হাহাকাৰ কৰি উঠে বেটা ৰোমান্টিক আৰু কি লাগে নিজেও কৰিম যেন লাগে আৰু বহুত কথা পাতিম যেন লাগে চুমা খাং লাগে নেকি সেই পাগল নেকি বল 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 ৰাজ আনদিনা জানো কওঁ তোমাক ৰাজ তুমিতো সদায় নিজক লৈয়ে ব্যস্ত আৰু মই বুজিছোঁ মোক কিন্তু তুমিয়ে কোৱাচোন তোমাক জানো মই ৰাতি উইচ কৰা নাছিলোঁ নহয় ৰাজ তই জানই এনেকুৱা স্পেচিয়েল দিনবোৰত ছোৱালীবোৰে ভাল লগাজনৰ কাষত থাকিবলৈ বিচাৰে তাতে তাই বৰ এক্সাইটেড হৈ আছিল ন হয় ময়ো ভাবিছিলোঁ ন বাৰ্থডে দিনা ঘূৰিম ফুৰিম কেক কাটিম কিন্তু শ্ব'টো কিমান ইম্পৰ্টেণ্ট জানা তাত চিলেক্ট হ'লে মই আৰে বাৰ্থডেটো এভৰি ইয়েৰ পাম ন প্ৰীতম প্লিজ তাক কোৱা না মোক ফুৰাব খুৱাব নালাগে অকল অৰ্ডাৰ দিয়া কেকটোৰ কাৰণে এঘণ্টা ৰৈ যাওক ঐ ৰাজ এঘণ্টা নহ'লে ৰৈ দে তাই কৈছে যেতিয়া আৰে কেকো খাম তাত গৈ শ্ব'ও কৰিম হেই এঘণ্টা তই বলিয়া হলি নেকি এই হ'ব নালাগে মৌ শুনচোন মৌ আজিকালি ভাল ল'ৰা এটা পাবলেই নাই সেইটো কাৰণেতো মই ৰিলেশ্যনশ্বিপত নাহোঁ সকলো ৰিলেশ্যনশ্বিপটো একে নহ'বও পাৰে মানে ধেত অকৰাটো হেপী বাৰ্থডে যুগ যুগ জিঅ' মোৰ বাৰ্থডে কেতিয়াবাই হ'ব কেলে আজি ইনজেকশ্যনৰ বাৰ্থডে আকৌ কি ইনজেকশ্যন কোন সেইটো নুসুধিবি আকৌ এতিয়া তাই বাৰ্থডে আজি ক্লাছ নহ'ল নেকি লাষ্ট ক্লাছটো নহ'ল ছাৰৰ কিবা গা বেয়া তই আজি নগলি যে ক্লাছলৈ নাই কিবা মনটো ভাল লগা নাই হ'ব যাওঁ ঐ ৰিকি চা ঐ বিপ্লৱ চা ঐ ৰকষ্টাৰৰ চেনিগিৰি দেখিলি এনেকুৱা গান গোৱা ল'ৰা হ'লে বাইকৰ চিটটো সদায় গৰম হৈ থাকে বুজিছ নে কি ক মোৰ কেতিয়াবা ফেমাছ হ'বলৈ বৰ মন যায় আৰে তোকতো আমি এনেকুৱাই বনাম ন নে কি ক বিপ্লৱ ঐ মোৰ লগত তাৰ কি সম্পৰ্ক জান নে তই মোৰ লগত ইয়াৰ কি সম্ভৱ বৈ মাল খাই ডিছকাছ কৰিম আজি নাজানো কি গাটো বৰ ভাল লগা নাই টেনচন নলবি চব ঠিক হৈ যাব আৰে মই দিম বৈ না ঐ বিপ্লৱ আমাৰ ৰূপমৰ কামটো কৰিব লাগিছিলে নহয় ল ঐ তই মোক প্ৰপ'জ দি দে গম পাইছ ভাল হ'ব জানো কিয় ভাল নহ'ব বে কাইলৈ বৃহস্পতিবাৰ গুৰুবাৰ হয় দি দে ঐ প্ৰপ'জ কিন্তু ৰাজদীপ ৰাজদীপ আৰে এই বিপ্লৱ থাকোঁতে ৰাজদীপৰ টেনশ্যন তই ল'ব নালাগে এই বিপ্লৱ আছেতো য়েছ বাবা ক'ব নোৱাৰা কথাবোৰ
পুৰি মৰে বুকু মৌ শুনাচোন ছাতি কোৱা। ফুটিও তোমাৰ লগত কথা এটা আছে। ভবেৰে কি কথা কোৱা মই মানে যতনে কি দৰে মই তোমাৰ লগত কাইলৈ কথা পাতিম দেই এতিয়া মোৰ দেৰি হৈছে মানে অলপ। তুমি লগা অনুভূতিবোৰত নিজক ৰাখোতে সাঙুৰি মই নজনাকে অজান সময়ে নিয়ে যদি তোমাক আজুৰি অঁ তুমি কেতিয়া পালাহি মই আগতেও দেখিছোঁ তোমাক তাই কোন হয় তোমাৰ তুমিও যে আৰু তাইক আহোঁতে ৰাস্তাতে লগ পালোঁ উঠাই আনিলোঁ তাতেনো কি নাম কথাটো হ'ল অ' হয় নেকি তোমাৰ ৰাজহুৱা বাইক যে বয়ফ্ৰেণ্ড হয়তো বেলেগক দিব নোৱাৰিলাই আৰু এতিয়া জ্বলাই জ্বলাই মাৰিছা মোক সন্দেহ কৰিছা মোক আজি ইমান দিনে ইয়াকে বুজিলা মানে তোমাৰ তোমাৰ মগজটোত আছে কি ইমান দিনে তোমাক বুজিবলৈ সুবিধা কেতিয়া দিলা মোক হা বেয়া নালাগে তোমাৰ নিজে প্ৰপ'জ দি তেলিয়াই তেলিয়াই এতিয়া গাৰ্লফ্ৰেণ্ডৰ অৰ্থ এইটো নহয় যে যিহকে আহে মুখত তাকে কৈ যাবা কম চিঞৰি চিঞৰি কম লাজ পাই একো লাভ নাই তুমি এটা মহা ঠগ বা চেনি চালা মইতো কিমান ভাল পায় আৰু তই যে তাইক হাত উঠালি চালা মোৰ গাৰ্লফ্ৰেণ্ড মোৰ কথা তই মাজত সোমাবলৈ কোন ছোৱালী পঠাত পঠাই ৰাজ কাজিয়া নকৰিবা ৰাজ কাজিয়া নকৰিবা প্লিজ ৰাজ প্লিজ কাজিয়া নকৰিবা ৰাজ ঐ আমি এই ৰূপম বোলা অকৰাটোক কিন্তু ভাল ইউজ কৰিলোঁ ইমান সহজে যে তাক হাতৰ মুঠিলৈ আনিব পাৰিম ভাবিয়েই পোৱা নাছিলোঁ সি চালা মোক ভাল পায় তাৰ নিচিনা থদোৱা লগা তাক কোন ছোৱালীয়ে ভাল পাব হা কি ক আমি তাক বেছ ইউজ কৰিলোঁ বুজিছ আৰু কি ই যে ৰাজদীপক এদিন মাৰিব সেইটো 100% চিয়'ৰ চিয়'ৰ ঐ দোস্তি এই মালৰ পইচাবোৰ কিন্তু এনেই যোৱা নাই আকৌ চালা গাদ্দাৰ এয়া বন্ধুত্ব হা ঐ বিপ্লৱ আমাৰ থদোৱা লগাটো আহি গ'ল চালা তহঁতক কি বুলি ভাবিছিলো আৰু তহঁতি কি ওলালি ঐ চালা বেটেৰী তই চালা সেইযোৰে মোক দেখো জানো হা দেখো জানো মোক চালা ছোৱালী ভাল পায় চালা কুকুৰ ছোৱালী পতাই চালা ঐ বিপ্লৱ হৈ যাওঁ ইয়াক মৰিব দে ইয়াতে চালা মোৰ ইয়াত ৰূপম কি হৈছে তোৰ ৰূপম 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 কি হৈছে তোৰ ৰূপম 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 কি হৈছে তোৰ এই ৰূপম তেজ ওলাইছে যে এইবোৰ মোৰ খবৰ কি ঐ তহঁতি একো নকওঁ যে তহঁতক কিবা এটা সুধি আছো ময়ো দৃষ্টিশক্তি হেৰালোঁ ৰূপম কি তাই চকুযোৰ হেৰালে ৰূপম সকলো শেষ হৈ গ'ল মা ডাক্তৰে কৈছে মোৰ হেনো কেঞ্চাৰ হৈছে বহুত পলম হৈ গ'ল মা এতিয়া আৰু চিকিৎসাৰ কোনো উপায় নাই ৰবি ভাৰ্গৱ তহঁতি মাক চাবি আৰু মই বহা চিটটোত আন কাকো বহিবলৈ নিদিবি চাবি আকৌ প্ৰথমে এট্ৰেকশ্যন
তাৰপিছত ইনজেকশ্যন। সুমি, পল্লৱী, মই একো ভালকে দেখি পোৱা নাইচোন। কি হ'ল পল্লৱী? ৰ এতিয়া দেখিবি চাগে। দেখা পাইছনে? মা পাপা ক'ত? আমাক অলপ আগতে ইয়াত ৰাখি তোলৈ দৰৱ আনিব গৈছে। আৰু ৰাজ? সি শ্ব' এটাত চিলেক্ট হ'ল, সেইবাবে। বুজিলো। বহুত প্ৰেমৰ ত্যাগ শুনিছিলোঁ, পঢ়িছিলোঁ, কিন্তু এতিয়া দেখিলোঁ মোক। বিচাৰো তোমাকে মই আজি দিবানে সঁহাৰি তুমি মোকে আহি। ৰূপমৰ কাৰণে তই নতুনকৈ পৃথিৱীখন দেখিবলৈ পাইছ মোক। ৰূপম ক'ত এতিয়া? বিচাৰো সি আৰু নাই নাই মানে? তাৰ কেঞ্চাৰ হৈছিল, সি আৰু নাই মোক। বিচাৰো তোমাকে মই আজি। নাকান্দিবিচোন মোক। কিয় ৰূপম, কিয়? তুমি কিয় মোক ইমান ডাঙৰ উপহাৰ দি গুচি গ'লা? কোনে কাৰ মৰম বুজে, কোন কাৰ বাবে জন্ম হয়, কোনে সলনি কৰে জীৱনৰ ৰং। কথাবোৰ তেতিয়া মনলৈ আহে যেতিয়া প্ৰেমে বিষাদলৈ গতি কৰে, যেতিয়া নিসংগতাই আৱৰি ধৰে, যেতিয়া প্ৰেম মৰিচিকা হৈ আঁতৰি যায়।